ওইটো দেখিছেনে? এইটো মৰটো মাগু। এইটো পটলু দেখিছেনে? হাঁহি আছে পটলু বাহ। Hey guys, this is RAaZD. Welcome back to my YouTube channel RAaZD Vlogs. Guys, আজি আমি এনেকুৱা এজন ল'ৰাৰ লগত লগ কৰিব নিম যিজন ল'ৰাই নিজৰ হাতেৰে বহুত ডাঙৰ ডাঙৰ লোকৰ ছবি অংকন কৰি নিজৰ বহীত বন্দী কৰি থৈছে। তেওঁৰ লগত লগ কৰিব নিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, অলপ স্কিপ নকৰিব, তেতিয়া গোটেইখিনি বুজি পাব। তেওঁৰ বিষয়ে গোটেইখিনি বুজাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি পাই গ'লোঁ আমাৰ মহাপুৰুষজনৰ ঘৰৰ ওচৰত। তেওঁক ৰাস্তাতে পালোঁ, তাৰপিছত আমাৰ ঘৰ যাম। প্ৰথমে চিনাকি কৰি লওঁ, চাই লওক এজনে আছিলে মোৰ মহাপুৰুষ। হেল্ল' নমস্কাৰ। ফাইনেলি আহি পালেহে, বহুত কষ্ট দি আহিছোঁ ব্ৰ, বহুত কষ্ট দি আহিছোঁ। ৰাস্তা দি আহি পালে, এতিয়া ঘৰলৈকে যাম পৰা। ঘৰত গৈ যাম। আমি এতিয়া তেওঁলোকৰ ঘৰৰ ওচৰত পালোঁ, তেওঁলোকৰ ঘৰত যাম। তেওঁলোকৰ ঘৰত গৈ ভিতৰত তেওঁলোকে অংকন কৰা গোটেইখিনি দেখুৱাম, আপোনালোকক চাই থাকিব। এয়া আছিলে এওঁলোকৰ ঘৰ, দেখিছে এওঁক চিনি পায়। আমি যাওঁ ভিতৰত, তেওঁ কি কৰিছে গোটেইখিনি দেখুৱাম আপোনালোকক। তাৰ আগতে চাই লওঁ, ইয়াত মটু পটলু আঁকি থৈছে, এইটো চাই লওঁ। এইটো দেখিছেনে? এইটো মৰটো মাগু। এইটো পটলু দেখিছেনে? হাঁহি আছে পটলু বাহ। ইমান ধুনীয়াকৈ বনাই থৈছে, দেখিছে গাইজ? ইমান ধুনীয়াকৈ বেৰটো আঁকি থৈছে। এতিয়া তেওঁৰ ভিতৰত যাওঁ, তেওঁ অংকন কৰি থৈছে, সেইকেইটা চাওঁ। গোটেইখিনি দেখিছে, আপোনালোকে চিনি পাইছে, যদি চিনি পাইছে গোটেইখিনি কমেণ্ট কৰি জনাব আপোনালোকে। এতিয়া তেওঁৰ লগত কথা পাতিম, তেওঁ কি বস্তু প্ৰয়োগ কৰি তেওঁ গোটেইখিনি অংকন কৰিছে, তেওঁৰ পৰা গোটেইখিনি জানিম আমি। গাইজ, মই প্ৰথমবাৰ কাৰোবাৰ ইণ্টাৰভিউ লৈ আছোঁ, আপোনালোকে চাই থাকক। তেওঁৰ পৰা জানিম তেওঁ ক'ৰ পৰা কেনেকৈ ইনস্পিৰেশ্যন পালে, কেনেকৈ ক'ৰ পৰা শিকিলে, ইমান ধুনীয়া ধুনীয়া ছবি আঁকিছে। আপোনালোকক দেখুৱালোঁ অলৰেডি, তেওঁৰ পৰা গোটেইখিনি দেখুৱাম আৰু ভালকৈ দেখুৱাম, চাই থাকিব আপোনালোকে। তেওঁৰ প্ৰথমে চিনাকিটো লৈ লওঁ। নমস্কাৰ, মই ভুৱন অধিকাৰী, নাগচম্বৰ সমাজৰণী বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা। তেওঁ আজি আহি পাইছে, ভালে লাগিছে। আৰু তেওঁ কেইটামান ড্ৰয়িং মই দেখাই দিছোঁ, আৰু আছে দেখাবলৈ, কিন্তু অলপ পিছত দেখাম। এতিয়া অলপ কথা পাতি ল'ম। হয়, এতিয়া আমি কথা পাতিম তেওঁৰ পৰা। তেওঁ কি প্ৰয়োগ কৰি গোটেইখিনি অংকন কৰিছে, কিমান কষ্ট ভোগ কৰিছে, ক'ৰ পৰা ইনস্পিৰেশ্যন পালে, সেইটো সুধিম। আমি প্ৰথমতে জানিব বিচাৰিম, প্ৰথমতে ইনস্পিৰেশ্যনটো ক'ৰ পৰা পালে, ইমান ধুনীয়া ধুনীয়া ড্ৰয়িং আঁকিছে আপুনি, ক'ৰ পৰা ইনস্পিৰেশ্যন পালে ইমান ধুনীয়া ড্ৰয়িং আঁকিবলৈ? প্ৰথমতে মই মানে ক্লাছৰ হাই ছেকেণ্ডেৰীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ড্ৰয়িংটো। সৰুৰ পৰাই আছিলে, কিন্তু তাৰপিছত কৰা নাই। হাই ছেকেণ্ডেৰীৰ পিছত মই আৰম্ভ কৰিলোঁ, মানে প্ৰেক্টিছ কৰি থাকিলোঁ, ডেইলি এনেকৈ প্ৰেক্টিছ কৰি এতিয়া মানে অলপ বনাবলৈ শিকিছোঁ, জানিছোঁ। মই বেলেগৰ ভিডিঅ'টো চাইছোঁ, ইউটিউবৰ পৰাই চাইছোঁ, আৰু কাৰোবাক শিকাই দিয়া নাই কোনেও। আৰু এটা দুটা এনেকৈ ভিডিঅ' চাই মানে মই সেই মানে মাধ্যমটো এটা চিনি পালোঁ যে এনেকৈ কৰিব লাগে, এনেকৈ। আৰু মই গতিকে তেনেকৈ কৰি মই এতিয়ালৈকে আৰু প্ৰেক্টিছ কৰি আছোঁ। হয় গাইজ, ইমান ধুনীয়া ধুনীয়া অংকন কৰে তেওঁ। আপোনালোকে দেখুৱাওঁ, তেওঁ নিজকে অংকন কৰি দেখুৱাইছে। এইটো বহুত ডিফিকাল্ট হয় গাইজ, নিজে আঁকাটো বহুত ডিফিকাল্ট। মই জানো, মোৰ মতে বহুত ডিফিকাল্ট হয়। তেওঁৰ বিষয়ে আৰু জানিম, সেইটো নিজকে কেনেকৈ আঁকিলে, আৰু সেইটো প্ৰথমে এইটো জানি লওঁ। আপুনি নিজৰ বিষয়ে, আপুনি নিজৰ ফটোখন তেনেকৈ নিজে কেনেকৈ? মই ফাৰ্ষ্টতো মই মানে যিমান ড্ৰয়িং কৰিছোঁ এতিয়ালৈকে, মানে ইমেজিনেশ্যন কৰি এটাও বনোৱা নাই। গতিকে মই চাই বনাই পেলাই মই গ্ৰীড মেথড ইউজ কৰোঁ। মই ডাইৰেক্টো আউটলাইন কৰিম। প্ৰথমতে আউটলাইন বনাইছিলোঁ, আউটলাইন বনাই পেলাই মই শ্বেডিং কৰোঁ। তাৰপিছত শ্বেডিঙৰ মুভছকেইটা মই শিকিলোঁ ইউটিউবৰ পৰা চাই ভালকৈ, আৰু কি পেঞ্চিল ক'ত ইউজ কৰিব লাগে, ডাৰ্ক এৰিয়াজৰ কাৰণে ক'ত ইউজ কৰিব লাগে, এইটো গোটেই মই মানে এই ভিডিঅ'টো চাই গোটেই শিকিলোঁ। তাৰপিছত মই পূৰা ৰেডি হৈ গৈছোঁ, এতিয়া মানে বনাব পাৰিম মই। তাৰপিছত ফটোটো মই আগত মানে মোবাইলৰ পৰা চাই বনাই আছোঁ এতিয়ালৈকে, ইমেজিনেশ্যন কৰি বনোৱা নাই। গতিকে বনাবলৈ ভাবি আছোঁ। চ' পিছত কি হ'ব এতিয়া। হয়, তেওঁৰ নিশ্চয় উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ গাইজ, আশা কৰোঁ। যদি আপোনালোকেও তেনেকুৱা ধৰণৰ ফটো বা নিজৰ ফটো অংকন কৰিব বিচাৰে, তেওঁ লাইভ যেনেকুৱা চাই আঁকি দিব পাৰে, মোৰ বিশ্বাস আছে। কাৰণ মই দেখিছোঁ
তেওঁ নিজকে নিজে অংকন কৰি থকাটো বহুত ডাঙৰ কথা। চ' আপোনালোকে আহিব পাৰে, তেওঁৰ ছ'চিয়েল মিডিয়াৰ লিংকবোৰ আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। এতিয়া আমি জানিম প্ৰথমে। চ' গাইজ, এতিয়া তেওঁ কি প্ৰয়োগ কৰি তেওঁৰ ছবিকেইটা অংকন কৰে, তেওঁৰ টুলছকেইটা গোটেইখিনি চাম। চ' গাইজ, এতিয়া তেওঁ ক'ব তেওঁৰ কি বস্তু প্ৰয়োগ কৰিছিলে। এইকেইটাই মানে এতিয়ালৈকে মই এইকেইটাই পেঞ্চিল ইউজ কৰি আছোঁ। এইকেইটাই আছে ইয়াত, মানে ইয়াত আছে মই আউটলাইনৰ পেঞ্চিল ইউজ কৰিম, গ্ৰেফাইট পেঞ্চিল হয় এইকেইটা, আৰু এইকেইটা আউটলাইন আৰু ডাৰ্ক এৰিয়াছৰ কাৰণে 10B লৈকে থাকে এইকেইটা। যদি আপুনি ড্ৰয়িং কৰিবৰ কাৰণে ইচ্ছা ৰাখে তেতিয়াহ'লে আপুনি মাৰ্কেটত ইয়াৰ অফলাইন মাৰ্কেটৰ পৰাও পাব এইকেইটা। চ' এইকেইটাও পাব আপুনি অফলাইনৰ পৰা। আৰু এইকেইটা মই গুৱাহাটীৰ পৰাই আনিছোঁ। এইকেইটা চাৰকোল হয়, চাৰকোল পেঞ্চিল হয়, এইটো চফ্ট থাকে ইয়াত। আৰু এইটো মই ডাৰ্ক এৰিয়াজ আৰু বেকগ্ৰাউণ্ডৰ কাৰণে ইউজ কৰি আছোঁ এইটো। তাৰপিছত আছে মোৰ লগত ফেব্ৰিক কাষ্টেলৰ এইটো গ্ৰেফাইট পেঞ্চিল আছে, ইয়াত 8B লৈকে থাকে। আৰু এইটো মোৰ মানে কেছ চলি আছে, এইটোৱে বনাই আছোঁ মই। এইটো আউটলাইন ইউজ কৰিছোঁ, তাৰপিছত ফেব্ৰিক কাষ্টেলো ইউজ কৰিছোঁ। তাৰপিছত মেকানিকেল পেঞ্চিল আছে এইকেইটা আউটলাইনৰ কাৰণে, য'ত মই ইউজ কৰি আছোঁ এতিয়াও। এইকেইটাও আছে আৰু আছে ইয়াত আছে 0.9 আৰু আছে 0.7 আছে, 0.5 আছে, এইকেইটা আছে 4 পিচ আছে। তাৰপিছত আৰু আছে ইয়াত আপোনাৰ এই পেপাৰ ষ্টম্প হয়, এইটো পেপাৰ ষ্টম্প ব্লেণ্ডিং কৰিবৰ কাৰণে সহজ হয়। তাৰপিছত পেপাৰ ষ্টম্প, তাৰপিছত এই টিচু ইউজ কৰিম মই ব্লেণ্ডিং ষ্টামৰ ঠাইত এইটো, আৰু স্মুথলি ব্লেণ্ডিং হয়, ব্লেণ্ডিং কৰিবলৈ। এইকেইটা আছে এতিয়ালৈকে। এইটো ইনিডেবল ইৰেজাৰ আছে, এইটো পেঞ্চিল ইৰেজাৰ আছে, য'ত ইৰেজ কৰিব হাইলাইট কৰিব পাৰি। তাৰপিছত মোৰ লগত এতিয়া শেষ হৈ গৈছে, বাকী বেটাৰী ইৰেজাৰ আছে, এতিয়া শেষ হৈ গৈছে, ইয়াত নাই। চ' এইকেইটাই আছে এতিয়ালৈকে মই ইউজ কৰা। ইয়াতে আছে চব পেঞ্চিলকেইটা, মই এইকেইটাই ইউজ কৰিম। কেতিয়াবা মই পেঞ্চিলেও কৰিম আৰু ৱাটাৰ কালাৰে কৰিম। ৱাটাৰ কালাৰ নৰ্মেল কালাৰ টিউব আহে এই কেমলিনৰ, আপোনালোকে য'ত মাৰ্কেটত এভেইলেবল পাব। চ' আপুনি ইউজ কৰিব পাৰে। চ' এইকেইটাই আছে এতিয়ালৈকে মই ইউজ কৰা, আৰু সেইকেইটাই হয় মই ড্ৰয়িঙৰ এতিয়ালৈকে কৰি থকা। মই এতিয়া চব ওলাই দেখাই আছোঁ আপোনালোকক কি আছে ইয়াত। চ' গাইজ, আপোনালোকে অন্ধবিশ্বাস যেন কিবা পায় তেওঁ দেখুৱাব গোটেইখিনি তেওঁৰ আনবক্সিং কৰি তেওঁ ব্যৱহাৰ কৰা বস্তু। ইমানে ৰৈ গ'ল, এইটো 10 পিচ আছিলে। তাৰপিছত ইয়াত আউটলাইনাৰ আছে পেঞ্চিল, মই এইটো 10B 8B 6B এনেকুৱা পেকেট লৈ আহিছিলোঁ। চ' বেছি ইউজ হয় ডাৰ্কৰ কাৰণে, গতিকে এইকেইটা আছে। এইটো 6B আছে ইয়াত। তাৰপিছত ইয়াত আছে 10B, এইকেইটা 10B। ইয়াত আছে নৰ্মেল চব আছে ইয়াত, 10B 8B 6B 2B চব আছে। চ' ইয়াতো ছেম, এইটো ছেম হয়। তাৰপিছত আছে এইটো মেকানিকেল পেঞ্চিল, পেপাৰ ষ্টাম্প, এটা আছে এইটো চফ্টৱেৰ, এইকেইটা ফেব্ৰিক কাষ্টেল, ইয়াতো আছে। এইকেইটা আছে ফেব্ৰিক কাষ্টেলৰ। তাৰপিছত এইটো ক্ৰিয়েটিভ কালাৰ আছে, এইটো ডাৰ্ক এৰিয়াজৰ কাৰণে ইউজ কৰি আছোঁ। এইটো হোৱাইটনাৰ আছে, হোৱাইটনাৰ। তাৰপিছত এইটো চাৰকোল ষ্টিক হয়, এটি বেকগ্ৰাউণ্ডৰ কাৰণে ইউজ হয়। ইয়াতে আছে আউটলাইন, এইকেইটা আছে ইউজ কৰি আছোঁ। এইটো সৰু হৈ গৈছে। চ' আৰু আছে এইটো বক্স, ইয়াতে আছে চব এইকেইটা চাব পাৰিব আপুনি। ইৰেজাৰ আছে, শ্বাৰ্পনাৰ আছে। চ' এইকেইটাই হয় গোটেইখিনি পেঞ্চিল য'ত মই ইউজ কৰি আছোঁ এতিয়ালৈকে, ৰিয়েলিষ্টিক বনাই আছোঁ। আৰু ৱাটাৰ কালাৰো আছে কেইটামান, ৱাটাৰ কালাৰ টিউব আছে। এইটো আপোনাৰ কেমলিনৰ পাব পাৰে, আপুনি কেমলিনৰ ইউজ কৰিব পাৰে নৰ্মেলি। আপুনি যেতিয়া আপুনি বিগিনাৰ হয় তেতিয়া আপুনি কেমলিনৰ ৱাটাৰ কালাৰটো টিউব ইউজ কৰিব পাৰে। চ' আপোনাক এইটো বহুত হেল্প হয় ইয়াৰ দ্বাৰা। চ' এইকেইটা আছে, মই পেনেৰেও বনাইছোঁ, এটা দুটা স্কেচ। চ' পেনো ইউজ কৰিম মই। তাৰপিছত এইকেইটা আছে ব্ৰাছ ৱাটাৰ কালাৰৰ কাৰণে। চ' আৰু আছে, মই A3 দেখুওৱা নাই এতিয়ালৈকে, আৰু A3 মোৰ ইয়াত আছে গোটেইখিনি। ত' আমি দেখুৱাই আছোঁ A3 এটা কৈ যিমানখিনি বনাইছোঁ মই।
ৰিয়েলিষ্টিক বনাইছোঁ, ৱাটাৰ কালাৰ দি বনাইছোঁ। চ' পেঞ্চিল কালাৰো ইউজ কৰিছোঁ, পেঞ্চিল কালাৰৰ পৰাও দেখাওঁ। আৰু টি চাৰ্ট পেইণ্টিং আছে, এইটাও আপোনাক দেখাই আছোঁ। চ' এইকেইটা আছে মই পেইণ্টিং, টি চাৰ্ট পেইণ্টিং কৰা। এইকেইটা মই ফেব্ৰিক কালাৰে ইউজ কৰিছোঁ, আৰু সেইটো ৱাটাৰ কালাৰে ইউজ কৰিছোঁ। মই প্ৰথমবাৰ ইউজ কৰিছিলোঁ, গতিকে মই ৱাটাৰ কালাৰ ইউজ কৰিলোঁ। তাৰপিছত মই এই ফেব্ৰিক কালাৰ দি ইউজ কৰিছোঁ। আৰু আছে মই 3-4টামান টি চাৰ্ট পেইণ্টিং কৰিছোঁ। এটা গিভআৱে দ্বাৰা দিলোঁ, আৰু এটা আছে মোৰ ঘৰতে। চ' এইকেইটা আছে মোৰ 4টামান আছে এতিয়ালৈকে টি চাৰ্ট য'ত মই পেইণ্টিং কৰিছোঁ। আৰু আছে মোৰ A3ৰ কেইটামান পৰ্ট্ৰেইট আছে, সেইটো দেখাই আছোঁ আপোনালোকক। চ' গাইজ এমটো সকলোৱে চিনি পায়, অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াদেৱ। তেওঁৰ পৰা আৰম্ভ কৰিম আৰু গোটেইখিনি তেওঁ দেখুৱাব, আপোনালোকে চাই থাকিব। হয়, পিছত আছে এইটো ৱাটাৰ কালাৰ ফৰ লাইফ, সেইটো মই বনাইছিলোঁ। ৱাটাৰ কালাৰ যিহেতু আপোনাক কৈ দিছোঁ ৱাটাৰ কালাৰটো কোনটো আপুনি ইউজ কৰিব পাৰি। চ' এইটো আছে আইৰণ মেন, আপোনালোকে চিনি পায়, টনি ষ্টাৰ্ক। চ' এইটো মই কালাৰ পেঞ্চিল দ্বাৰা বনাইছোঁ। আৰু এই বেকগ্ৰাউণ্ডৰ কাৰণে মই চাৰকোল ষ্টিক আৰু চাৰকোল পেঞ্চিল ইউজ কৰিছিলোঁ। তাৰপিছত আছে এইটো মহাভৈৰৱ টেম্পল, আপোনালোকে চিনি পায় চাগে, তেজপুৰত আছে মহাভৈৰৱ টেম্পল। চ' এইটো মই ৱাটাৰ কালাৰ দি বনাইছিলোঁ আইভৰি পেপাৰৰ ওপৰত। চ' এয়া আছিলে আমি 2020 চনত হেৰুৱা দুজন শিল্পী। তেওঁলোকক ইমান ধুনীয়াকৈ অংকন কৰিছে, আপোনালোকক দেখুৱাব, চাই থাকক আপোনালোকে। তাৰপিছত আছে এইটো ৰিয়েলিষ্টিক ড্ৰয়িং আছিল, এটা ৰিয়েলিষ্টিক বনাইছিলোঁ মই। এইটো মোৰ 10 ঘণ্টামান লাগিছে এইটো কমপ্লিট কৰিবলৈ। চ' তাৰপিছত আছে 3D বনাইছোঁ, এইটো টাইগাৰৰ। তাৰপিছত এইটো মোৰে হয়, এইটো মই নিজকে বনাইছোঁ, সৰুৰ মোৰ। বাইল কালাৰ ফটো তেওঁ নিজে অংকন কৰিছে, চাওক গাইজ। আৰু এজন আছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ, দেখিছে আপোনালোকে। চ' ইয়াত আছে মোৰ A4 চাইজ পেপাৰ, এইটো গোটেইখিনি ইয়াত আছে। যিমানখিনি মই বনাই আছোঁ A4ত, প্ৰায়ভাগ মই বেছিকৈ A4ত বনাই আছোঁ। চ' পৰ্ট্ৰেইটকেইটা ইয়াত আছে, মই দেখাই আছোঁ আপোনালোকক এটা এটাকৈ। চ' চাই যাওক আপুনি ভিডিঅ'টো। চ' গাইজ মই অলৰেডি আপোনালোকক কৈছিলোঁ তেওঁ নিজৰ ফটো নিজে অংকন কৰিছে, চাওক গাইজ ইমান আল্টিমেটকৈ কৰিছে, চাওক দেখিছে আপোনালোকে। নিজৰ ফটো নিজে অংকন কৰা ইমান ডিফিকাল্ট, আপোনালোকে অলৰেডি কৈছোঁ। যদি গাইজ আপোনালোকে ভাবে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীদেৱ তেওঁ যদি অকল পইচাতে থাকে, তেনেহ'লে আপোনালোকৰ ভুল ধাৰণা। এইটো চাই লওক আপোনালোকে, ইমান ধুনীয়াকৈ তেওঁৰ ইমান পেলনীয়া বটলত ইমান ধুনীয়াকৈ ৰিচাইকেল কৰিছে। গাইজ আপোনালোকে যেনেকুৱা ধৰণৰ বটল পেলাই দিয়ে, তেওঁ দেখিছে ইমান ধুনীয়াকৈ অংকন কৰিছে। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক অংকন কৰি দেখুৱাইছে। তাৰ লগতে আমাৰ ভাৰতৰ মেপো তেওঁ অংকন কৰিছে বটলটোত, চাওক ইমান ধুনীয়াকৈ গাইজ। চ' গাইজ আপোনালোকে এনেকুৱা পেলনীয়া বস্তু পেলাই নিদিব, ৰিচাইকেল কৰিব চেষ্টা কৰিব, যদি জানে ৰিচাইকেল কৰিব, কাৰণ ইমান ধুনীয়াকৈ ৰিচাইকেল কৰিছে তেওঁ। মোৰ দেখিয়ে কিবা ভাল লাগি গৈছে গাইজ। আপোনালোকেও তেনেকুৱা পেলনীয়া জাতীয় বস্তু আপোনালোকে ৰিচাইকেল কৰি ঘৰত সজাই থওক, পৰিৱেশটো পৰিৱৰ্তন কৰক, পৰিৱেশটো ভাল দেখিব, সুন্দৰকৈ ৰূপান্তৰিত কৰক গাইজ। চ' গাইজ আজিলৈ ভিডিঅ' ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, কাৰণ মই প্ৰথমবাৰ কাৰোবাৰ ইণ্টাৰভিউ লৈছোঁ। চ' কিবা ভুল হৈছে যদি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া তেওঁৰ ইউটিউব চেনেল আছে, তেওঁৰ ইউটিউব চেনেলৰ বিষয়ে ক'ব আপোনালোকে, চাওক।
Hey guys, তো মোৰ ইউটিউব চেনেল আছে এবি আৰ্ট নামৰ যিটো চেনেল আছে ইউটিউব চেনেল মই ড্ৰয়িং ভিডিঅ' বনাওঁ আৰ্টৰ ভিডিঅ' সো আপোনালোকে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত পাব লিংকটো সো তাৰ গৈ আপুনি জইন কৰিব পাৰিব আৰু সাবস্ক্ৰাইব কৰি দিয়ক আমাক সাপোৰ্ট কৰি দিয়ক ইহঁক সাপোৰ্ট কৰি দিয়ক সকলোৱে সাপোৰ্ট কৰি দিয়ক মৰম দিয়ক এনেদৰে আমি আপোনাৰ আগত ভাল ভাল ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম লগতে আপোনাৰ লগত শ্বেয়াৰ কৰিম ভাল ভাল বস্তুটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো গাইজ যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়া যিমান পাৰে ছাবস্ক্ৰাইব কৰিব তিমান জল্দি জল্দি আপোনালোক ভাল ভাল ভিডিঅ' জেগাত দেখুৱাব চেষ্টা কৰিম চ' আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তেওঁৰো কৰিব মোৰো কৰিব তো আজিলৈ ভিডিঅ' মানে আছিলে আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ